এনেকুৱা ৰাইজৰ সহায় ৰাজনীতিটো এতিয়া ছেপ্টেম্বৰ মাহত ইলেকশ্যন নিৰ্বাচন হোৱাৰ কথা আছে আমাৰ BTC নিৰ্বাচন আৰু মই সমষ্টিৰ চুকে কোণে সকলো জাতি জনগোষ্ঠীৰ আমাৰ ৰাইজৰ মাজত মই উঠা বহা কৰি আছোঁ তাতে ৰাইজে ভাল এটা সঁহাৰি পাই আছোঁ আগন্তুক দিন BTCত আকৌ প্ৰমোদ বড়ো চৰকাৰটো ঘূৰি আহিব লাগে তেখেতৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি এটা আস্থা আজি ৰাইজৰ আহিছে সেইটো মই ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ স্যাৰ ইতিমধ্যে মানে দলে যদি আপোনাক প্ৰাৰ্থিত্ব দিয়ে আপুনি কেনেকৈ আশাবাদী এতিয়া চাওক নিৰ্বাচনত দলৰ হৈ বহুতে প্ৰাৰ্থিত্ব বিচাৰিব আৰু ময়ো প্ৰাৰ্থিত্ব বিচৰাৰ ৰাস্তাতে আছোঁ যদি দলে প্ৰাৰ্থিত্ব দিয়ে মই নিশ্চয় এইবাৰ ফকৰিগাম সমষ্টিত পৰিণত কৰিম আৰু কি মোৰ ৰাইজৰ ওচৰত এটাই মেছেজ ফকৰিগাম সমষ্টিটো সকলো জাতি জনগোষ্ঠীৰ এটা সংমিশ্ৰণ এটা এৰিয়া ইয়াত আমি সকলো জাতি জনগোষ্ঠী বিশেষকৈ ৰাজবংশী বেংগলী মুছলিম বড়ো হিন্দী ভাষী অলপ কেইঘৰমান অসমীয়া মানুহ আছে ইয়াত অসমীয়া ভাষী মানুহ আছে সকলো জাতি জনগোষ্ঠীৰ যেনেকুৱা এটা সংমিশ্ৰণ এৰিয়া আমি সকলোৱে মিলা প্ৰীতিৰে থকাৰ কাৰণে ৰাজনৈতিক মহলটো এটা এনেকুৱা মহল হ'ব লাগে য'ত নেকি সকলো জাতি জনগোষ্ঠীৰ মানুহ সম অধিকাৰ পাব লাগে সম মৰ্যাদা পাব লাগে এনেকুৱা ভাৱে যাতে সকলো ৰাইজে একলগে ঐক্যবদ্ধ হৈ ওলাই আহে সেইটো মই আহ্বান কৰিম UPPL দলৰ হকে স্যার ইতিমধ্যে ফকৰিগাম সমষ্টিত জাতিভেদৰ ৰাজনীতি আৰম্ভ হোৱা বুলি ৰাইজে অভিযোগ কৰে এই ক্ষেত্ৰত কি এতিয়া যিসকলে জাতিভেদৰ ৰাজনীতি কৰে তেওঁলোকৰ সেইটো চিন্তাধাৰা এটা BTR অঞ্চল গঢ়ি তুলিব লাগে সেইটো প্ৰমোদ বড়ো সপোন আৰু সেই সপোনটো পূৰণ কৰাৰ ক্ষেত্ৰত আমি তেখেতৰ এজন সৈনিক হিচাপে বিগত 5 বছৰ ধৰি আমি কাম কৰি আছোঁ আগন্তুক দিনো আমি শান্তি প্ৰতিষ্ঠাৰ খাতিৰত যি মেহনত বিগিনিঙৰ পৰাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলৰ ৰাজনৈতিক নেতাকৰ্মীসকলে দি গৈছে আগন্তুক দিনো আমি সেই পৰিৱৰ্তনৰ যেটো মূল পৰিৱৰ্তন জাতি জনগোষ্ঠী সকলৰ মাজত এটা শান্তি সম্প্ৰীতি আৰু অটুট কৰি শৈক্ষিক পৰিৱেশটো আৰু শক্তিশালী বৰ্গৰ এটো উদ্দেশ্য